আৰু আগত Oma lain ta ơi, iman dua nama lebih oh, mbak kawin gitu. Waduh kok mana? Udah jangan এখন যিখন অইলত আমাৰ মানে গেছ পাতিখিনি জুই লাগিছিলে ন সেইখনে হৈছে আমাৰ গাঁৱৰ অইলখন এখন চালক দেখা দিছোঁ আপোনালোকে যদি দেখা নাই চালক আৰু বন্ধুসকল আমি আহি আমাৰ লোকেশ্যন ওচৰ পাই গৈছোঁহি এয়া যিহেতু আমাৰ আমি পথাৰ এতিয়া সোমাই গৈছোঁ এয়া বেলিও ডুবিবলৈ হৈছে খুব ধুনীয়া লাগিব ফটো মাৰোঁগৈ বলক চাই থাকক ভিডিঅ'টো স্কিপ পথাৰ যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মানে মই মানে গধূলি টাইমত সদায় এপাক ফুৰিবলৈ ওলাই আহোঁ যিহেতু কলেজৰ পৰা আহি কিনি ভাগৰ লাগে আৰু বহুত দিন মই আপোনালোকক ভিডিঅ' দিব পৰাও নাছিলোঁ যিহেতু মোৰ টাইমো নাই এতিয়া মানে যিহেতু পঢ়ি আছোঁ মই এইবাৰ ছেকেণ্ড ইয়েৰ এবাৰতো ভালকৈ এক্সাম দিব লাগিব তাৰপিছত মই আপোনালোকৰ ভিডিঅ' জেগালৈ গৈ কিনি জেগা দেখাব পৰা নাই সেই গতিকে মোক নবুজিব কাৰণ কেলৈ মোৰ বাইকখন মানে অলপ বেয়া হৈ আছে যেতিয়া বনাই লওঁ তাৰপিছত মই আপোনালোকক বহুত দূৰ জেগাত দেখাবলৈ চেষ্টা কৰিম আৰু চাই দিব ভিডিঅ'বিলাক প্লিজ লাইকটো কৰি দিবা দেই তো বন্ধুসকল আজি মানে আহি বন্ধুসকল আমি মানে আহি এতিয়া পাই গ'লোহি আমাৰ লোকেশ্যন আৰু আমি ইয়াতে ফটো মাৰিম তাৰপাছত মানে অলপমান এনেই হাৱা চাৱা খাম আৰু বতাহ চতাহ গধূলি টাইমত এটা হাৱা সেইটো খাই মজা লাগে সেইটো মানে হাৱা চাৱা খাম আৰু তাৰপিছত এতিয়া আমি আমাৰ লোকেশ্যন পাই গৈছোঁ আৰু লগৰ কেইজন পিছত আহি আছে আমি মানে আগত আহি পেলালোতো সেইটো কাৰণে এতিয়া দেখা নাই আৰু আহি পাবহি এয়া চাওক আমাৰ লোকেশ্যন পাই গ'লোহি সেইটো হৈছে আমাৰ লোকেশ্যন ডাঙৰ পৰা জুপিয়াই দিলোঁ দেই তেতিয়া ভাল লাগিব এইপিনে আৰু চাৰিজন আহিছে এইকেইজন দেখিছে পাই কি মজা ইয়াতে ফটো মাৰিম তাৰমানে আজি আমি অভিমান ইনষ্টাত বহুত দিন ফটো দিয়া নাই সেইটো কাৰণে ফটো দিম বুলি ভাবিছোঁ এই দুটা চাওক আৰু বন্ধুসকল আমি পাই গ'লোহি আমাৰ ফাইনেলি লোকেশ্যন ইয়াৰ কেইটামান চিনেমেটিক শ্বট দেখা দিছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো লাইক এটা কৰি দিব দেই প্লিজ বাইকখন কেমেৰামেন আৰু বন্ধুসকল এইখনে হৈছে আমাৰ প্ৰতিমৰ বাইক মানে বিয়াত চালিয়া কথা দিছে গ্ৰাফিক্স মাৰি কিনি এইটো দুনুবাতে ক'ত মাৰিলেও বুলি কৈছে এয়া চাওক কি ধুনীয়াকৈ এক চাইড হোৱাইট এক চাইড স্কাই ব্লু এইটো চাওক কি ধুনীয়াকৈ লগাই দিছে অলপ স্কেচ পৰিছে গাইছ মানে এতিয়া বেলটো ডুব যাব হৈছে খুব ধুনীয়াকৈ মানে ফটো মাৰিছে দেই ময়ো মাৰিলোঁ দুকপিমান তাৰপিছত মই মাৰিলোঁ বাৰু দুকপিমান মানে চোলাটো এক্সচেঞ্জ এয়া চাওক বেলটো কি ধুনীয়া লাগে
360 ভিউ ঠিক আছে ফটো মাৰি আছে একবাৰ একেডোখৰ জেগা কিন্তু কিমান ৰখা থাকিম হয় যাং দে ৰখা গাইছ মানে বহুত গৰম আছিলে সেইটো কাৰণে পিছলা হ'লোঁ এতিয়া ফটো মাৰি আছোঁ আৰু অলপ দেৰি হ'লে ঘৰলৈ যাম আৰু এই কেমেৰামেন ফাইনেলি আমাৰ ফটো মৰা হৈ গ'ল আন্ধাৰ হৈ গ'ল যিহেতু সেইটো কাৰণে আমি এতিয়া ঘৰলৈ যাওঁগৈ বুলি ভাবিছোঁ ইয়াৰ কেমেৰাৰ পৰা ফটো উলিয়াই আছে এইটো যাওঁগৈ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব